ভূত বাংলাত পৰিণত হৈছে ৰগীয়া ITI কলেজ। চাৰিওফালে হাবি জংঘলেৰে আৱৰি ধৰিছে কলেজখন। প্ৰায় 4 বছৰ পূৰ্বে সম্পূৰ্ণ হোৱা ৰগীয়া তুলসীবাৰীস্থিত ITI কলেজখন আজিলৈকে আৰম্ভ নহ'ল। কি কংগ্ৰেছ চৰকাৰ কি বিজেপি চৰকাৰ কোনেও গুৰুত্ব নিদিলে কলেজখন আৰম্ভ কৰাৰ ক্ষেত্ৰত। উল্লেখযোগ্য যে প্ৰায় 6 বছৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ আমোলত তুলসীবাৰীৰ মাহতলিত ৰাইজে দান কৰা মাটিত এই কাৰিকৰী প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত অতি লেহেম গতিত নিৰ্মাণৰ কাম আৰম্ভ কৰা কলেজখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত 4 বছৰ পূৰ্বে সাংসদ ভুৱনেশ্বৰ কলিতা আৰু তদানীন্তন স্থানীয় বিধায়ক ঘনশ্যাম কলিতাই কলেজখন শুভ উদ্বোধন কৰিছিল। কিন্তু 4 বছৰ পিছতো আজিলৈকে কলেজখনত শিক্ষাদান আৰম্ভ নোহোৱাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বুজাৰে ৰাইজে। অঞ্চলৰ একমাত্ৰ ব্যক্তিগত শিক্ষাৰ প্ৰতিষ্ঠান IIT তুলসীবাৰীত অৱস্থিত প্ৰায় 5 কোটি টকা সাপেক্ষে ব্যয় কৰি এখন নিৰ্মাণ কৰা হৈছিল যদিও আজি কোপতি এখন মুকলি কৰা নহ'ল, যাৰ ফলত আজিৰ এই বহুতখিনি আমি নিবনুৱা সমস্যাৰ সন্মুখীন হৈছোঁ যদিও ইয়াত যদি 4 বছৰ আগতে এখন মুকলি কৰিলেহেঁতেন তেতিয়াহ'লে আজিৰ পৰা বছৰি যদি 100কৈ হ'লে তেতিয়াহ'লে প্ৰায় 400 ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰি বিভিন্ন দিশত সংস্থাপিত হ'লহেঁতেন। এই ক্ষেত্ৰত আগতে কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমান বিজেপি চৰকাৰে এই ক্ষেত্ৰত অৱহেলা কৰা আমি পৰিলক্ষিত হৈছে। ইয়াৰ ফলত আজি নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে। পঞ্চায়ত নিবনুৱা সমস্যাৰ সমাধান হোৱা নাই। আমি বিচাৰোঁ কংগ্ৰেছ চৰকাৰে হওক বিজেপি চৰকাৰে হওক সেই সময়ত যেতিয়া এইখন স্থাপন কৰিছিল আমি বহুত আশা কৰিছিলোঁ সেই সময়ত চৰকাৰৰ ফালৰ পৰা, কিন্তু আজি কোপতি নোহোৱাত আমি ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু অনতিপলমে এইখন বৃত্তিগত শিক্ষাৰ প্ৰতিষ্ঠান মুকলি কৰি অনতিপলমে ছাত্ৰ ছাত্ৰীক শিক্ষা গ্ৰহণৰ বাবে বাট মুকলি কৰি সংস্থাপিত হোৱাত সহায়ক কৰি পৰিৱৰ্তন আমি বিচাৰোঁ। ইফালে কলেজখন আৰম্ভ নহওঁতেই জহি হৈ যাবলৈ ধৰিছে কলেজখনৰ গৃহ। সেয়েহে চৰকাৰে অতি শীঘ্ৰে কলেজখন আৰম্ভ কৰিবলৈ ৰাইজে আহ্বান জনাইছে। ৰগীয়াৰ পৰা মইদুল চৌধুৰী, নিউজ ফৰ আছাম।